নমস্কাৰ ভিউৱাৰ্ছ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 8 ছেপ্টেম্বৰ, সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্ম জয়ন্তী। আৰু এই সুযোগতে মই তেওঁলৈ মোৰ ফালৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিলে শদিয়াৰ এখন গাঁৱত 1926 চনৰ 8 ছেপ্টেম্বৰ। আৰু তাৰ পৰাই তেওঁ লাহে লাহে গোটেই অসমৰ মৰমবোৰ বুটলিবলৈ সক্ষম হৈছিলে। আৰু সেই মৰমে তেওঁ অসমৰ বাহিৰলৈ, ভাৰতৰ বাহিৰলৈ আগুৱাই লৈ গৈছিলে আমাৰ অসমখনক। সকলোৱে জানে তেওঁ এজন সংগীতজ্ঞ, পৰিচালক, আৰু তাৰ উপৰিও তেওঁ ইমানেই বেছি জ্ঞান আছিলে, ভাবিব নোৱাৰোঁ। সকলো জাতি জনগোষ্ঠীৰ ওপৰত তেওঁ বহুত বিভিন্ন ধৰণৰ গীত ৰচিছে। কাৰণ তেওঁৰ শব্দৰ মাজতেই প্ৰকাশ পায় যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক তেওঁ কিমান ভাল পায়, কিমান মৰম কৰে। গতিকে সেই মৰমক বেলেগ কাৰো লগতে তুলনা কৰিব নোৱাৰি। আৰু সেইবাবে তেওঁ বিভিন্ন সন্মানেৰে সন্মানিত হৈছিলে, বিভিন্ন ধৰণৰ উপাধি লাভ কৰিছিলে। আৰু বিশেষকৈ শেষত যেতিয়া তেওঁ মৃত্যুৰ অৱস্থা পালেগৈ, তাৰ পিছতে তেওঁ ডক্টৰ ভূপেন হাজৰিকাই ভাৰতৰত্ন উপাধিৰে বিভূষিত হ'ল। কথা আচলতে অকণমান সময়ৰ ওপৰত ভিত্তি কৰি বা খুব কম পৰিসৰৰ ভিতৰত ক'ব নোৱাৰি। তেওঁ এক বিশাল পৰিচয় আছে, সাগৰৰ দৰে তেওঁ আমাৰ বাবে। গতিকে অকণমান সময়ৰ ভিতৰতে তেওঁ সকলো কথা ক'ব পৰা নাযায়, কিন্তু সকলোৰে অন্তৰত ভূপেন দাৰ মৰমবোৰ সদায় জীয়াই থাকিব। ডক্টৰ ভূপেন হাজৰিকাই ইমান ধুনীয়া ধুনীয়া গীতবোৰ আমাক দি থৈ গৈছে, যিবোৰ গীতে আমাৰ মন প্ৰাণ চুই যায়, হাড়ে হিমজুৰে লাগি যায় কামবোৰ। আৰু এই গীতবোৰ আচলতে একদম থলুৱা গীত হয়। প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ কথা এই গীতবোৰৰ মাজেদি প্ৰকাশ পায়। আৰু ইমান সুন্দৰকৈ ভাষাবোৰ লিখে, তেওঁ শব্দবোৰ প্ৰকাশ কৰে গীতৰ মাজেৰে। গাই থাকিলে মন চুই যায় আচলতে, আৰু গীতবোৰ শুনি ইমানেই ভাল লাগে। আৰু তেওঁ যিহেতু সুধা কণ্ঠ, তেওঁৰ কণ্ঠই গোটেই অসম, গোটেই ভাৰতৰ বাহিৰত পৰিচয় দিয়ে অসমখনক। গতিকে তেওঁলৈ এই জগতে মই মোৰ ফালৰ পৰা গভীৰ বহুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সুধাকণ্ঠদেৱৰ জন্ম জয়ন্তী উপলক্ষে মই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰে এটি অকণমান গীত গাবলৈ লৈছোঁ। আৰু তাত যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। গুপুতে কিমান খেলিম আলিংগনৰে খেলা, ছটিয়া আকাশে বতাহে দুয়োৰে ৰঙৰে বেলা। গুপুতে কিমান খেলিম
আলিংগনৰে খেলা। ডক্টৰ ভূপেন হাজৰিকাই অসমখনক ইমানেই ভাল পায়, তেওঁ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ অন্তৰবোৰ ইমান ধুনীয়াকৈ তেওঁ চুই গৈছে। সেই কথাটো তেওঁ গানৰ জৰিয়তে, তেওঁ শব্দৰ ভাষাৰ জৰিয়তে প্ৰকাশ পায়। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কথা কৈ থাকিলে আচলতে উৰকি নপৰে, আৰু শেষত মই তেওঁলৈ বহুত পুনৰ শ্ৰদ্ধাঞ্জলি মোৰ ফালৰ পৰা জ্ঞাপন কৰি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।